নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক আমাৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই এটা নতুন ৰেচিপি লৈ আহিছোঁ, চয়া বাটাৰ মছলা। আহকচোন চাওঁ মই কেনেকৈ তৈয়াৰ কৰিলোঁ চয়া বাটাৰ মছলা। তাৰ বাবে মই লৈছোঁ অলপমান পিঁয়াজ, আলু, বিলাহী, কাজু বাদাম, আদা, নহৰু, খিচমিচ আৰু কেঁচা জলকীয়া, আৰু এইখিনি পানীত তিয়াই টুকি থোৱা চয়াবিন। এতিয়া কেৰাহীখন গৰম হ'বলৈ দিছোঁ। তাতে মিঠাতেল দিছোঁ। মিঠাতেলখিনি গৰম হোৱাৰ লগে লগে তাত মই কাটি লোৱা আলুখিনি ফ্ৰাই কৰি ল'ম। আলুখিনি মই তেলত দি দিছোঁ। আলুখিনি ৰঙচুৱা হোৱালৈকে ফ্ৰাই কৰি ল'ব। আলু ফ্ৰাই কৰা হৈ গৈছে। এতিয়া এখন প্লেটত এইখিনি নমাই ল'ম। আকৌ সেইখন কেৰাহীতে মই চয়াবিনখিনি ফ্ৰাই কৰি ল'ম ৰঙচুৱা হোৱালৈকে। এতিয়া তাত অলপমান নিমখ দিছোঁ, যাতে চয়াবিনৰ ভিতৰত নিমখটো সোমাই যায়, আৰু অকণমান হালধি দি আকৌ ভাজিছোঁ। মোৰ চয়াবিনখিনি ফ্ৰাই কৰা হৈ গ'ল। এতিয়া সেইখন কেৰাহীতে অলপমান ৰিফাইন দি পিঁয়াজখিনি অলপ সময় ভাজি ল'ম। এই কেৰাহী গৰম হোৱাৰ পাছত মই তাত পিঁয়াজখিনি দি দিছোঁ। তাতে বিলাহী, কেঁচা জলকীয়া, কাজু বাদাম, নহৰু, খিচমিচ, এই গোটেইখিনি একেলগে অলপ সময় ভাজি ল'ম। ইয়াতে এতিয়া হালধি আৰু সোৱাদ অনুসৰি নিমখ দি অলপ সময় ভাজাৰ পাছত মই নমাই লৈ মিক্সি জাৰত এটা পেষ্ট বনাই ল'ম। এতিয়া এখন কেৰাহীত বাটাৰ দি তাত গোটা গৰম মছলা দি দিছোঁ। এতিয়া পেষ্ট বনাই লোৱা পেষ্টখিনি মই তাত দি অলপ সময় ভাজি থাকিম, তাৰ পৰা যাতে কেঁচা গোন্ধটো নাইকিয়া হয়। তাত মই অলপমান ৰেড চিলি পাউডাৰ, হালধি আৰু জিৰা গুড়িও দিছোঁ। এতিয়া মই ইয়াত ফ্ৰাই কৰি ৰখা আলু আৰু চয়াবিনখিনি দি অলপ সময় ভাজিম, যাতে তাৰ পৰা তেল বিৰিঙে। মোৰ তেল বিৰিঙিছে, দেখিছে নহয়। এতিয়া ইয়াত মই অলপমান পানী দিম। পানী দিয়াৰ পিছত অলপ উতল আহিছে। চাব যাতে গেছৰ ফ্লেমটো ল' টু মিডিয়াম কৰি ৰাখিব। এতিয়া ইয়াত অকণমান ঘিউ দিছোঁ, সোৱাদটো তেতিয়া বেছি ভাল হ'ব। এতিয়া আৰু অকণমান উতলাম। মোৰ চয়া বাটাৰ মছলা প্ৰায় ৰেডি হৈ গৈছে। এতিয়া তাত মই অলপমান ধনিয়া দি দিছোঁ। চাওক, এতিয়া মই গেছৰ ফ্লেমটো অফ কৰি দিলোঁ। মোৰ চয়া বাটাৰ মছলা ৰেডি। খাবলৈ কিন্তু বহুত সোৱাদ লগা হৈছিলে। আপোনালোকেও ট্ৰাই কৰি চাবচোন, আৰু কেনেকুৱা লাগে মোক জনাবলৈ নাপাহৰিব। ধন্যবাদ।